হেল্ল' গাইজ, যোৱাকালি 2023-ৰ যিটো মানে এছিয়া কাপৰ ফাইনেল মেচটো হ'ল ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজত খেলা হৈছিল। আৰু মানে যোৱাকালিৰ মেচটো যেনেকৈ মানে শ্ৰীলংকাই মানে পৰাজয় হ'ল সেইটো মানে তেওঁলোকে মানে সপোনতো ভবা নাছিল। আই থিংক এইটো মানে শ্ৰীলংকাৰ ক্ৰিকেট হিষ্ট্ৰীৰ আটাইতকৈ ডাঙৰ পৰাজয় বুলিয়ে ক'ব পাৰি। মাত্ৰ 50 অভাৰতে 50 ৰান কৰি অল আউট হৈ যায়, ইয়াতকৈ আৰু কি ডাঙৰ পৰাজয় হ'ব পাৰে। আৰু তথাপিও সেইটো খেলো আছিল মানে ফাইনেলৰ যিটো খেল সেইটোত আছিল। কিন্তু ইয়াত প্ৰশংসা কৰিব লাগিব যে ইণ্ডিয়াৰ বলাৰসকল মহম্মদ সিৰাজ, জাসপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, যদিও মানে কুলদীপ যাদৱে যোৱাকালি ফাইনেলত বলিং কৰিবলৈ এটা অভাৰ বল কৰিছিল, কোনো উইকেট পোৱা নাছিল। কিন্তু এইবাৰ যিটো মানে এছিয়া কাপৰ যিকোনো মানে যিবিলাক মেচ হৈ গৈছে, প্ৰত্যেকটো মেচতে মানে ইণ্ডিয়াৰ তৰফৰ পৰা বহুত এটা ভাল এফৰ্ট দেখিবলৈ পোৱা গৈছে। যে ইণ্ডিয়া টীম কিমান প্ৰিপাৰেশ্যন হৈ আছে যে এইবাৰ যে ৱৰ্ল্ড কাপ হ'ব, ODI ৱৰ্ল্ড কাপ, সেইটোত যে কিমান প্ৰিপাৰেশ্যন হৈ আছে টীম ইণ্ডিয়াৰ তৰফৰ পৰা, তো সেইটো মানে এছিয়া কাপত দেখা গৈছে। আৰু যোৱাকালি যিটো মেচত জিকা হ'ল মানে এছিয়া কাপ, যোৱাকালি যিটো এছিয়া কাপ টীম ইণ্ডিয়াই জিকি ল'লে, সেইটো জিকাৰ লগে লগে মানে টীম ইণ্ডিয়াই অষ্টমটো মানে আগতে 7টা জিকি লৈছিল অলৰেডি, মানে এছিয়া কাপ 7টা টীম ইণ্ডিয়া জিকি লৈছিল। আৰু কালিটো জিকাৰ লগে লগে অষ্টমটো ট্ৰফি ইণ্ডিয়াৰ হাতত আহি যায়। আৰু ইয়াৰ লগতে শ্ৰীলংকা 6টা মানে এছিয়া কাপৰ ট্ৰফি শ্ৰীলংকাই 6টা লৈছে, আৰু মাত্ৰ 2টা এছিয়া কাপ ট্ৰফি পাকিস্তানৰ লগত আছে। আৰু কোনো টিমৰ এছিয়াৰ কোনো এটা দেশ সেনেকুৱা টীম নাই যে এছিয়া কাপ এতিয়ালৈকে লৈছে। যোৱাকালিৰ মেচটোত যেনেদৰে মানে ইণ্ডিয়া টীমৰ তৰফৰ পৰা বলিং যিটো মানে ভাল দেখা গৈছে, ঠিক তেনেদৰে বেটিঙো মানে বহুত ধুনীয়া দেখা গৈছে। যে প্ৰথমতে আগত ৰোহিত শৰ্মা আৰু শুভমান গিল আহিছিল, কিন্তু যোৱাকালিৰ মেচটোত স্ক'ৰটো সিমান নাছিল, সেইকাৰণে শুভমান গিলৰ লগত শুভমান গিলৰে বহুত ভাল বন্ধু হয় ঈশান কিষাণ আহিছিল, আৰু দুয়ো মানে অলপ সময়তে মানে মাত্ৰ 6 অভাৰতে মানে খেলটো শেষ কৰি দিছে। কিন্তু যিটো মানে 50 ৰানৰ যিটো স্ক'ৰ আছিল, সেইটো কৰোঁতে শ্ৰীলংকাৰ 15 অভাৰমান খেদাইছিল। কিন্তু টীম ইণ্ডিয়াৰ তৰফৰ পৰা বলিং কওক বা বেটিং কওক, দুয়োটা তৰফৰ পৰাই বহুত ধুনীয়া এটা পাৰফৰ্মেঞ্চ দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে যোৱাকালি যে খেলটো হৈ গ'ল, তাত কোনে প্লেয়াৰ অফ দ্য মেচ হ'ল বা কোনে যিটো মানে টুৰ্ণামেণ্ট হৈ গ'ল, সেই টুৰ্ণামেণ্টত আটাইতকৈ যিটো মানে ভাল পাৰফৰ্মেঞ্চ প্লেয়াৰ অফ দ্য ছিৰিজ কাক দিয়া হ'ল, সেই বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। তো প্ৰথমটো যিটো মানে এৱাৰ্ড আছিল সেইটো দিয়া হয় ৰবীন্দ্ৰ জাদেজাক। যোৱাকালি মানে যেতিয়া মানে মহম্মদ সিৰাজ যিটো 2 নম্বৰ অভাৰ বলিং কৰিবলৈ আহিছিল, তেতিয়া এটা ধুনীয়া এটা কেচ উঠিছিল, আৰু সেই কেচটো ৰবীন্দ্ৰ জাদেজাই ধুনীয়াকৈ ধৰিছিল। তাৰ বাবে ৰবীন্দ্ৰ জাদেজাক কেচ অফ দ্য মেচ দিয়া হয়। আৰু কেচ অফ দ্য মেচ হিচাপে যিটো মানে ধনৰাশি দিয়া হয়, সেই ধনৰাশি দিয়া হৈছিল $3,000, আৰু যিটো মানে ইণ্ডিয়ান ৰুপিত যদি কনভাৰ্ট কৰোঁ, সেই টকাটো হয় 2.5 লাখ টকাৰ সমান। তাৰপিছত মহম্মদ সিৰাজক প্লেয়াৰ অফ দ্য মেচ বুলি দিয়া হয়, কিয়নো মহম্মদ সিৰাজৰ বাবে যোৱাকালি যিটো মেচ হ'ল মাত্ৰ 6 অভাৰতে শেষ হৈছিল। মহম্মদ সিৰাজৰ এনেকুৱা এটা ধুনীয়া পাৰফৰ্মেঞ্চ দেখাইছিল যে এটা অভাৰতে 4টা উইকেট লৈছিল, তথাপি মানে টপ অৰ্ডাৰ যিবিলাক বেটছমেন আছে সকলোকে মানে তছনছ কৰি পেলাইছিল। তো মহম্মদ সিৰাজক মেন অফ দ্য মেচ হিচাপে $5,000 দিয়া হয়, আৰু যিটো মানে ইণ্ডিয়ান ৰুপিত যদি কনভাৰ্ট কৰোঁ, সেইটো হয় 4 লাখ টকামান হয়। মহম্মদ সিৰাজে ইয়াৰ লগতে যোৱাকালিৰ বহুত এটা ধুনীয়া কাম কৰিছে। এইবাৰ আপোনালোকে নিশ্চয় চাইছে যে শ্ৰীলংকা যিদিনাই খেলা হৈছিল বৰষুণ হৈছিল, তো বৰষুণত মানে বহুত মানে যিবিলাক গ্ৰাউণ্ড ষ্টাফ থাকে, যিসকল কৰ্মচাৰী থাকে, যে মানে বৰষুণ অহাৰ আগত পিচখন ঢাকি দিয়ে, তো তেওঁলোকক মানে যিটো মানে মেন অফ দ্য মেচৰ যিটো মানে পুৰস্কাৰটো মহম্মদ সিৰাজক দিয়া হৈছিল, সেই পুৰস্কাৰটো তেওঁলোকক দান কৰি দিছে। তাৰপিছত কুলদীপ যাদৱৰ যিটো পাৰফৰ্মেঞ্চ এইবাৰ এছিয়া কাপত দেখা গৈছে, এইটো কিজানি কুলদীপ যাদৱৰ কেৰিয়াৰৰ মানে আটাইতকৈ বেছি ভাল পাৰফৰ্মেঞ্চ বুলি ক'ব পাৰি, কিয়নো প্ৰত্যেকটো মেচতে কুলদীপ যাদৱে উইকেট লৈছিল। পাকিস্তানৰ এগেইনষ্টত 5টা উইকেট লৈছিল। তাৰপিছত আকৌ যেতিয়া মানে শ্ৰীলংকাৰ লগত খেলা হৈছিল, সেইটো মেচতো 4টা উইকেট লৈছিল, কিন্তু যোৱাকালি বলিং কৰিবলৈ পোৱা নাছিল, সেইকাৰণে উইকেট পোৱা নাছিল। তো কুলদীপ যাদৱক $15,000 ধনৰাশি এটা দিয়া হয়, আৰু প্লেয়াৰ অফ দ্য ছিৰিজৰ এৱাৰ্ডটো দিয়া হয়। আৰু যিটো মানে $15,000 আছিল, সেইটো যদি আমি ইণ্ডিয়ান ৰুপিত কনভাৰ্ট কৰোঁ, সেইটো হয় 12,50,000 নিচিনা হয়। আৰু তাৰ পিছৰটো এৱাৰ্ড শ্ৰীলংকাক দিয়া হয়। শ্ৰীলংকা যিহেতু ৰানাৰ আপ হৈছিল, তো শ্ৰীলংকাক $75,000 দিয়া হয়, আৰু যিটো যদি আমি ইণ্ডিয়ান ৰুপিত কনভাৰ্ট কৰোঁ, সেইটো হয় 62 লাখ বা সিমানেই হয়, আৰু 62 লাখমান হয়। আৰু অৱশেষত টীম ইণ্ডিয়াক মানে টীম ইণ্ডিয়া যিহেতু 2023-ৰ এছিয়া কাপৰ ফাইনেল ট্ৰফিটো জিকি লৈছে, তো টীম ইণ্ডিয়াক 1,50,000 টকাৰ এটা এৱাৰ্ড দিয়া হয়, যিটো ইণ্ডিয়ান ৰুপিত যদি আমি কনভাৰ্ট কৰোঁ, সেইটো হয় 1.24 লাখ টকা হয়। তো যদি আপুনি এনেকুৱা ধৰণৰ ক্ৰিকেট ৰিলেটেড
আপডেট সদায় পাব বিচাৰে দেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।